Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ 2 নম্বৰ চেপ্টাৰ বহুপদ বা পলিনোমিয়ালস এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন ইম্পৰ্টেন্ট বা পৰীক্ষাত দেখা পোৱা যায় কেনেধৰণৰ প্ৰশ্ন সেইখিনি মই তোমালোকক দেখুৱাই দিম আৰু তোমালোকে প্ৰশ্নসমূহ চিন্দি লবা আৰু পৰীক্ষাত ভালকে শিকি যাবা তোমালোকে ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ পাবাই এটা চোৱা প্ৰথমতে তোমালোকে শিকিবা এই চেপ্টাৰটোৰ পৰা এইখিনি চাবা ঠিক আছে এক মাত্ৰা এটা বহুপদক ৰৈখিক বহুপদ বা লিনিয়াৰ পলিনোমিয়ালস বলে ঠিক আছে তাৰ পিছত লগতে তোমালোকে চাবা এইখিনি চাবা তাৰ পিছত উদাহৰণ 1 2 চাবা এনেকুৱা তোমালোকৰ এমসিকিউ দি দিব পাৰে এনেকুৱা এটা প্ৰশ্ন উদাহৰণ 1 2 চাবা পেজ নং 53 এটা চোৱা এই এনেকুৱা প্ৰশ্ন যদি দেখা পোৱা তোমালোকে শিকা নাই মই নাজানো তে চোৱা ইয়াত যদি x অক্ষৰ যিমানটা বিন্দুত কাটে সিমানেই হ'ব শূন্যৰ সংখ্যা এইখিনি মনত ৰাখিবা যিমানটা বিন্দুত কাটে ইয়াত চোৱা দুটা বিন্দুত কাটিছে শূন্যৰ সংখ্যা 2 ইয়াত কেটা 1 2 তিনটা বিন্দুত কাটিছে তোমালোকে এটা কথা মনত ৰাখিবা x অক্ষত যিমানটা বিন্দুত কাটে সিমানেই হ'ব শূন্যৰ সংখ্যা ঠিক আছে এন্দৰণৰ প্ৰশ্ন আহিলে তোমালোকে নিশ্চয় পাৰিবা যিমানটা বিন্দুত কাটে সিমানেই হ'ব শূন্যৰ সংখ্যা তাৰ পিছত অনুসলনি 2.1 এই দুটা প্ৰশ্ন তোমালোকে শিকি থবা এমসিকিউত আহি যাব পাৰে ঠিক আছে তাৰ পিছত তোমালোকে চোৱা পেজ নং 56 পৰা তোমালোকে এই দুটা বস্তু শিকিবা শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা ইকুৱেল টু -b/a ইকুৱেল টু -x ৰ হওক ডিভাইড বাই x স্কয়াৰৰ হওক চোৱা শূন্য দুটাৰ গুণফল আলফা ডট বিটা ইকুৱেল টু c/a ইকুৱেল টু ধ্ৰুবক পদ ডিভাইড বাই x স্কয়াৰৰ হওক এইখিনি মনত ৰাখিবা তাৰ পিছত তোমালোকে শিকিবা উদাহৰণ 2 ঠিক আছে উদাহৰণ 2 টো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত আহি যোৱা পেজ নং 57 ৰ পৰা তোমালোকে শিকিবা উদাহৰণ 4 টো শিকিবা ঠিক আছে উদাহৰণ 4 শিকিবা আগৰ হৈতে একেই আৰু ইয়াত থকা প্ৰত্যেকটো কোৱেশ্চন প্ৰায় একেই ঠিক আছে এটা কোৱেশ্চন তোমালোকে পৰীক্ষাত পাবা লগতে তোমালোকে এইখিনি অলপ শিকি থবা আলফা প্লাস বিটা প্লাস গামা ইকুৱেল টু -b/a alpha dot beta plus beta dot gamma plus gamma dot alpha equal to c/a alpha beta gamma equal to -d/a এইখিনি শিকি থবা ইয়াৰ পৰা হিয়েকৈ প্ৰশ্ন নাহে ঠিক আছে তাৰ পিছত চোৱা তোমালোকে অনুসলনি 2.2 প্ৰথম যেহেতু এক নম্বৰ কোৱেশ্চন শিকিবাই ঠিক আছে তাৰ পিছত তোমালোকে লগতে চাবা কোৱেশ্চন নং 3 টো বেছি ইম্পৰ্টেন্ট হয় দুটা একেই 2 আৰু 3 প্ৰায় একেই চোৱা কোৱেশ্চন নং 2 টো যদি আমি চাও তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে দিয়া আছে আৰু ইয়াত চোৱা দ্বিঘাত বহুপদবোৰৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ ইয়াত শূন্য দিয়া আছে ইয়াত কি কৰা হৈছে শূন্য দুটাৰ সমষ্টি আৰু যোগফল দিয়া আছে আৰু ইয়াত কি কৰিব লাগিব আমি শূন্য দুটাৰ সমষ্টি আৰু যোগফলটো উলাই লব লাগিব আৰু ইয়াত ৰেডিমেড দিয়া আছে ঠিক আছে এইখিনি পাৰ্থক্য সেই কাৰণে তোমালোকে বিশেষকৈ গুৰুত্ব দিবা কোৱেশ্চন নং 3 টো ঠিক আছে কোৱেশ্চন নং 3 টোত গুৰুত্ব দিলে হেতু এনেই পাৰিবা যেটো তোমালোকে উলিয়াব লাগিব ইয়াত তাতে এইটোই দিয়া আছে ঠিক আছে শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া আছে ইয়াত শূন্য দুটা দিয়া আছে ঠিক আছে গতিকে কোৱেশ্চন নং 3 টো শিকিবা ভালকে তাৰ পিছত চোৱা পেজ নং 61 ৰ পৰা উদাহৰণ 8 টো শিকিবা ঠিক আছে আৰু নালাগে পেজ নং 61 উদাহৰণ 8 তাৰ পিছত তোমালোকে শিকিবা অনুসলনি 2.3 ৰ পৰা একদম মোস্ট সদায় দেখা পোৱা কেইটামান প্ৰশ্ন পৰীক্ষাত সদায় দেখা পোৱা কেইটামান প্ৰশ্ন হল কোৱেশ্চন নং 3 কোৱেশ্চন নং 4 তাৰ পিছত কোৱেশ্চন নং 6 কোৱেশ্চন নং 3 কোৱেশ্চন নং 4 কোৱেশ্চন নং 6 ঠিক আছে কোৱেশ্চন নং 6 ইয়াৰ পৰা প্ৰত্যেকটো কোৱেশ্চন শিকি থবা বিশেষকৈ 3 নম্বৰটো ভালকে শিকিবা ঠিক আছে বিশেষকৈ 3 নম্বৰটো তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 7 টো চাবা কোৱেশ্চন নং 7 ৰোমান 1 ৰোমান 2 ঠিক আছে ৰোমান 1 ৰোমান 2 এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা আৰু ইয়াৰ যদি সমাধান লাগে তেতিয়ালে মোক কমেন্ট কৰি জনাবা সমাধানটো মই ভিডিওৰ জৰিয়তে কৰি দিম ঠিক আছে যদি ভিডিওটো চাই ভাল পালা তেতিয়া লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে থ্যাংক ইউ